Poor Bekot South. This is Russian gold. Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে। আজি মোৰ এটো 2 নম্বৰটো ব্লগ হয় বেংগলোৰৰ। আজি মই বেংগলোৰৰ এখন জেগাত যাম, যিডোখৰ জেগাৰ নাম হৈছে কোৰমাংলা বুলি কয়। নাইট লাইফ এৰিয়া, মানে তাত এনজয়মেন্ট এৰিয়া হয়, মানে ৰোমান্টিক জেগা, টোটালি ৰোমান্টিক জেগা হয়, একদম বঢ়িয়া লাগিব তাত গৈ। আৰু তাত বোলে গাৰ্লছ পোৱা যায়, নাইট গাৰ্লছ, আৰু নাইট বাৰ, ডিজে বাৰ আছে, নাইট ক্লাবো আছে, আৰু প্লাছ তাত বোলে ৰাছিয়ান পোৱা যায়। সেইটো কাৰণে সো এক্সাইটেড। আপোনালোকক দেখাবৰ কাৰণে গৈ আছো, বেলেগ একো মানে মুড নাই। চ' আপোনালোকে ভিডিঅ'টো বেয়া বুলি নাভাবিব। চ' আপোনালোকক দেখাবৰ কাৰণে জাষ্ট এটা ব্লগৰ সৈতে আপোনালোকক দেখুৱাম। আপুনি যদি বেংগলোৰ আহিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব। মই বেংগলোৰ যাব বিচাৰিছো বুলি মই আপোনালোকক কণ্টেক্ট কৰিম আৰু হেল্প কৰিম, পুৰা ফুল্লি হেল্প কৰিম। আৰু বলক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, লেটছ গো। বৰ্তমান মেট্ৰ' ষ্টেচনত ৰেডি হৈ ল'লোঁ কোৰমাংলা যাবলৈ, আৰু বহুত ভাল লাগিব, ভিডিঅ'টো চাই থাকিব। এতিয়া মই আছোঁ বৰ্তমান মেট্ৰ' ষ্টেচনত, মেট্ৰ'ৰ পৰা যাম কোৰমাংলা। চ' এইফালৰ পৰা আহিব এতিয়া মেট্ৰ', যিহেতু আহি পায়ে গ'ল আৰু সোমালে প্লেটফৰ্মত চাব পাইছে। দিছ ইজ মেট্ৰ', এয়া মেট্ৰ' বঢ়িয়া। ইয়াতে উঠি যাম মই এতিয়া কোৰমাংলা। ত' লেটছ গো ফৰ কোৰমাংলা নাইট লাইফ। গাইছ, মই নামি গ'লোঁ এডোখৰ লালবাগ পোৱা জেগাত মেট্ৰ'ৰ পৰা। আৰু কিয়নো মানে কোৰমাংলাৰ কাৰণে ডাইৰেক্ট মেট্ৰ' ষ্টেচন নাই, সেইটো কাৰণে আমি তাত নামি মেলি কেব লৈ ল'লোঁ। আৰু কেবত গৈ আছোঁ বৰ্তমান কোৰমাংলা। আৰু দেখিবলৈ পাইছে বহুত বৰষুণ দিয়ে আছে, নাজানো ৰাতি কি হ'ব। আৰু তাত গৈ বহুত ভাল লাগিব, চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। চ' লেটছ গো। গাইছ, বৰষুণ ফালি আহি পাই গ'লোঁ বৰ্তমান কোৰমাংলা। আৰু দেখিবলৈ পাইছে কোৰমাংলা, দিছ ইজ কোৰমাংলা। এণ্ড এতিয়া যাম, মই চাম ক'ত ৰাছিয়ান পোৱা যায় আৰু ক'ত এটা ক্লাবত জইন কৰিম বুলি ভাবিছোঁ। চ' এটা ক্লাবত জইন কৰি ল'ম, তাৰপিছত আপোনালোকক আচল মজা যোনটো সেইটো আপোনালোকক দেখুৱাম। আৰু ময়ো গম নাপাওঁ ইয়াত কি চিন হ'বলগীয়া আছে। অহা সময়ত বহুত বৰষুণ আছিল, বাট মই বৰষুণ চব ফালি আহি পাই গ'লোঁ কোৰমাংলা। মই আপোনালোকক এটা ৰোডলৈ লৈ যাম। ৰোডটো হৈছে একদম মানে তাতে পাব্লিক বেছিকৈ থাকে। দেখিবলৈ পাইছে বেংগলোৰ এখন জেগাত, মানে যিটো জেগাত ছোৱালীয়ে ভৰ্তি, কিন্তু এই ল'ৰাজনে একদম লাজ কৰা নাই নিজৰ বিজনেছৰ কাৰণে, লাজ কৰা নাই। ইয়াতে ৰৈ মেলি ৰাস্তা কিনাৰত, য'ত দেখিব পায় আকৌ আপোনাৰ ছোৱালী, আৰু এইফালে ছোৱালী সেইফালে ছোৱালী, মানে ছোৱালীয়ে ভৰ্তি ইয়াত। আৰু এইডোখৰ জেগা হৈছে এটা ৰোমেণ্টিক জেগা। আৰু ইয়াত অকল খালি যি আচ্ছা ये भी डाल रहे हो, ই মোৰ কাৰণে বহুত মানে ছেক্ৰিফাইচ কৰি মেলি অলপ বেছিকৈ দি আছে। ৱাও, आप कितने साल से एक्सपीरियंस है ये? 5 years experience। 5 years से एक्सपीरियंस है। अच्छा चलो फिर ये रेडी हो गया क्या? जी सर, बिल्कुल ये रेडी हो गया। अच्छा, 1 মিনিট भी नहीं लगा, ৰেডি হৈ গয়া। দেখিবলৈ পাইছে অসমৰ মানে ল'ৰাই এনেকুৱা কৰিবলৈ লাজ কৰিব, ছোৱালীৰ মুখৰ আগত এইবিলাক কৰিব লাজ কৰিব। কিন্তু এই ল'ৰাজনে आपका घर कहाँ पे है सर? आई एम फ्रॉम राजस्थान, जयपुर। अच्छा, राजस्थान से है बैंगलोर में आके ये बिजनेस चालू कर रहे हैं। देखो, आप मुझे डिस्काउंट करके दे दोगे ना? बिल्कुल सर। ओके, थैंक यू सो मच। अभी कितने लोग ये बताओ? ओनली 150। हाँ, 150 में, मतलब इतना लोग रखी करेगा ये? मिनिमम 12 आवर्स रहता है। 12 फॉर 150। कितने ml का होगा ये? 4 ml। 4 ml মানে বহুত বেছিকৈ কৰি থাকোঁ। আৰু যিটো অইল ইউজ কৰিছে বহুত মানে তাগড়া অইল ইউজ কৰিছে। তো ঠিক আছে, थैंक यू गाइस, ब्रदर्स, थैंक यू। आपसे मिलकर अच्छा लगा, और बिजनेस में ऐसे बने रहो, और सक्सेस हो गए आपकी लाइफ में। এতিয়া বৰ্তমান মই যোনটো জেগাত যাবলৈ আছোঁ সেই জেগাটো পোৱা নাই গৈ মেলি, আৰু যাম এতিয়া। আপোনালোকে চাব, এটা গলি দেখুৱাওঁ আপোনালোকক। চ' সেই গলিটোত অকল খালি নাইট ক্লাব, বাৰ, অনলি বাৰ। তাত চাব গাৰ্লছ, কিমান গাৰ্লছ সোমাই আছে, আৰু তাত আপোনালোকক হাতত ধৰি লৈ যাব। গাইজ চেক কৰক, এইটো গলি হয়, এই গলিটো হয়, এই গলিটোত আমি ঘুমাম এতিয়া। চেক কৰোঁ, এইফালে আছে আপোনাৰ মানে অকল গাৰ্লছ, নাইট লাইফ। বাট মই ৰাছিয়ান দেখা নাই, বাট এইজনী ৰাছিয়ান নেকি, দেখা নাই। এতিয়া যোনটো এৰিয়া দেখিবলৈ পাইছে, সেই এৰিয়াটো হৈছে একদম ক্লাবৰ এৰিয়া। ইয়াত ক্লাবৰ এৰিয়া বেছিভাগ। তো এতিয়া মই ক্লাব এটা জইন কৰিম ইয়াতে, আৰু ক্লাবটো জইন কৰি মেলি আপোনালোকক ক্লাবৰ ভিতৰৰ এক্সপিৰিয়েঞ্চটো দেখুৱাম। চ' ব'লক, ইয়াত প্ৰথমতে ক্লাবটো জইন কৰি লওঁ। ইয়াত চাওক গাৰ্লছ এৰি, আৰু মই ক্লাবৰ ভিতৰত সোমাই লওঁ, তাৰপিছত আপোনাক ক্লাবৰ ভিতৰৰ এক্সপিৰিয়েঞ্চটো দেখুৱাম। গাইজ, এই জেগাডোখৰত আগলৈ যাব পৰা নাই, কিয়নো মানে অকণমান আগলৈ যোৱাৰ পিছত কোনোবাই পাৰ্টিৰ কাৰণে মোক মানে ব্লগ ধৰিছে, পাৰ্টি কৰিব আহা বুলি।
দিয়ে মানে সেইটো কাৰণে দেখুৱাবলৈ মনা কৰিছে, কেমেৰাটো লুকুৱাই দিব কৈছে। ত' এতিয়া আমি অকণমান আগলৈ যাম, সেইটো এটা পাৰ্টি হল নহয়। চ' মোৰ বেকত চাওক, দিছ ইজ ৰাছিয়ান গল্ড। আৰু চাওঁ ইয়াতে প্ৰথমতে মই, আপুনি যদি এই জেগাটোলৈ আহে ইয়াত আপুনি বুক কৰিব নালাগে, এই ৰাস্তাটোত এবাৰ ঘূৰিলেই হ'ল। খালি ইয়াত আপোনাক নিজৰ হাতত ধৰি ধৰি পাৰ্টিলৈ লৈ যাব। প্ৰাইচটো আপুনি দিব লাগিব 1,500 দিব লাগিব, কিন্তু বাট আপোনাক নিজে মানে লগ ধৰি লৈ যাব। ত' মোক বহুতে ইয়াত লগ ধৰিলে, মই দেখুওৱা নাই সিমানখিনি, আৰু দেখুওৱাৰ লগে লগে মানে অলপ প্ৰব্লেম হৈ যায়, ফেমিলি প্ৰব্লেম হৈ যায়। ত' সেইটো কাৰণে মই দেখুওৱা নাই। अच्छा ओ ओके oh nice okay nice Okay, so what you're supposed to do is you got to leave in time of your hostel gates are shutting down, so you got to. The college people from the college.